গাইজ আমি এতিয়া ভীমাশংকৰ মন্দিৰ পাই গ'লোঁ আৰু এইফালেদি আমি এইবাৰ সোমাই যাম। এয়া হৈছে মেইন গেট। এয়া আপোনালোকে গেটটো দেখাইছে। এইফালেদি এতিয়া আমি মন্দিৰলৈ সোমাই গৈ আছোঁ। তো এতিয়া আমি চাকি ল'ম এইখন দোকানৰ পৰা। চাই আছোঁ, এয়া চাওক চাকি লৈ আছোঁ এতিয়া আমি। স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি 17 জানুৱাৰী। আজি 17 জানুৱাৰীত আজি স্পেচিয়েল মানুহ এজনৰ বাৰ্থডে আৰু সেই মানুহজন হৈছে হেপী বাৰ্থডে। থেংক ইউ। আজি আচলতে মোৰ বাৰ্থডে আৰু মোৰ বাৰ্থডে বুলি আজি আহিছোঁ মন্দিৰত। গড়চুক পামহিত থকা ভীমাশংকৰ মন্দিৰলৈ আমি আহিছোঁ। এতিয়া আমি গৈ আছোঁ আৰু এয়া ফুল চুল লৈছোঁ, চাকি এয়া লৈছোঁ। এতিয়া আমি মন্দিৰত গৈ আছোঁ। বলক তাতে গৈ লগ পাম। গাইছ, এয়া আমি গৈ আছোঁ ভীমাশংকৰ মন্দিৰলৈ। এইখন পাহাৰৰ নাম ডাকিনী পাহাৰ। এয়া চাই লওক, ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ ডাকিনী পাহাৰ, পঞ্চতাৰা শিৱধাম। এয়া স্বাগতম। আমি যাই আছোঁ, গৈ তাতে লগ পাম। মেইন মন্দিৰ নাপাওঁতেই গণেশ মন্দিৰ পালোঁ, তাতে সেৱা কৰি লওঁ ৰ'বক। আমি গণেশ মন্দিৰত সেৱা কৰিলোঁ। এতিয়া আগলৈ যাম শিৱ মন্দিৰত, তাতে সেৱা কৰিম, তাতে লগ পাম। বলক লগ গৈ এইটো মন্দিৰ পালোঁ। মন্দিৰটো পাৰ হৈ আগতহে মেইন মন্দিৰটো আছে। আমি যাই আছোঁ। গাইজ, শাওণ মাহৰ প্ৰতি বছৰে শাওণ মাহত এই মন্দিৰত বহুত মানুহ আহে। ভাল লাগে আহি, যিহেতুকে এইটো মহাদেৱ শিৱৰ মন্দিৰ, তো খুব ভাল লাগে। আৰু এটা কথা কওঁ, মোৰ বাৰ্থডে বুলি সকলোৱে উইচ কৰিব, যাতে আগন্তুক দিনবোৰ ভালে ভালে যায়। আপোনালোক এইটো গেট, ভীমাশংকৰ মন্দিৰৰ মেইন গেট। আমি আহি আছোঁ। চিৰিকেইটা নতুনকৈ বনাইছে, ভাল লাগিছে। এয়া পৰিৱেশটো চাই লওক। আমি সেৱা কৰি লওঁ ৰ'বক, তাৰপিছত দেখাই আছোঁ আপোনালোকক। আমাৰ পূজা কৰা হৈ গ'ল আৰু এতিয়া আমি পৰিৱেশটো এতিয়া লাহে লাহে মানুহ সমাগম হৈছে। এয়া চাই লওক পৰিৱেশটো। ইয়াতে ফাৰ্ষ্টতে ধূপ আৰু ধূনা দি হেৰি কৰে, জ্বলায়। তাৰপিছত মেইন মন্দিৰত এনেকৈ যায়। আমি পূজা চূজা কৰি এতিয়া আমি ইয়াতে অলপ বহিছোঁ আৰু বহা ঠাই আছে ইয়াতে। আৰু ইয়াৰ মানুহ কিমান মানুহ হৈছে এতিয়া আহি আছে। যিমানে দেৰি হয় সিমানে মানুহবিলাক আহি আছে এতিয়া। আৰু ইয়াত মোৰ পিছফালে আপোনালোকে দেখা পাইছে, ইমান ধুনীয়া গছ গছনিৰ ভৰা পৰিৱেশটো, ইমান ধুনীয়া পৰিৱেশ। গাইজ, এইটো নতুনকৈ বনাইছে। ইয়াৰ ওপৰত এতিয়া উঠি চাওঁ ৰ'ব, কেনেকুৱা লাগে। ওপৰৰ পৰিৱেশটো দেখাই দিম। এয়া উঠি আছোঁ। এয়া চাই লওক পৰিৱেশটো আৰু ওপৰৰ পৰা। আৰু এটাই বগৰী চাই আছে। এইটো কি বগৰী চাই আছে নেকি? গছডালত বগৰী নাই। হ'ব বগৰী খাব নালাগে। মন্দিৰৰ পৰা ঘৰত আহি এতিয়া অলপ ফ্ৰেছ হৈ এতিয়া আকৌ যাব ওলাইছোঁ। আৰু মাঘ বিহু বুলিতো জানেই নিমন্ত্ৰণ থাকে, আৰু এতিয়া আমাৰ নিমন্ত্ৰণ আছে, ভাত খোৱা নিমন্ত্ৰণ। এতিয়া গৈ আছোঁ, মই জাজনীৰ ঘৰত আছে নিমন্ত্ৰণ। চাই থাকক, ভিডিঅ'টো দেখাই থাকিম। আমি এয়া মুনুৰ মামাহঁতৰ ঘৰ আহি পালোঁ। এতিয়া আমি বহিছোঁ আহিয়ে, আৰু এইফালে মুনু এইফালে চাই আছে। মুনু টাটা দিয়া। মুনু হাই হাই। কি হৈছে কৈ দিয়া। এয়া মুনু পপকৰ্ণ খাই আছে। আৰু এতিয়া আমি এনেকৈ বহি আছোঁ। চকলেট খাব এতিয়া। মুনু চাই আছে এইফালে, দেখাই থাকিম, চাই থাকিব।
গুণগুণক লৈ আছে এইজনী গুণগুণ 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 চাই দিয়া ভাল পাইছে গুণগুণে টোপনিৰ পৰা সাৰ পালে চাই আছে কেমেৰাৰ ফালে এইফালে দেউতা আৰু এইফালে আইতা এইফালে বনাই আছে এয়া ভাত এয়া এইবিলাক আইটেম পূৰা এয়া ৰেডি কৰি আছে এইবিলাক এয়া দীঘলে চব খানাই খানা আৰু চব খাদ্য এইফালে আইটেম লগতে মোৰ জন্মদিন বুলি আকৌ এবাৰ কৈছোঁ সকলোৱে উইচ কৰিব যাতে অনাগত দিনবোৰ ভালে কুশলে পাৰ হয় তো এতিয়ালৈ আহিছোঁ বাই 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 জয় আই অসম